নমস্কাৰ আন এটা ভিডিঅ'লৈ মই প্ৰদীপ লাগ আছো আপোনালোক সকলোকে স্বাগতম জনাইছো লিখকলে আহি পাইছে বৰ্তমান এতিয়া মন্দিৰখন মই দেখাই আছো গেটটো কিছুমানে প্ৰথমবাৰ আহিছে কিছুমানে দ্বিতীয়বাৰ তৃতীয়বাৰ ঠিক তেনেকে আহিছে বহুত ভাল লাগিছে সদায় ইয়াত মানে আহি থাকিবলৈ মন যায় এফালে আমাৰ চাহসকল আছে আচ্ছা মানে ভিতৰলৈ গৈ আছে ন ঠিক আছে মই আহি আছো বাৰু ছাৰ বহি আছে ভাল আৰু বহুত দিনৰ মূৰত দেখি পাইছো বাৰু ঠিক আছে হ'ব আমি চাহ বা লিখাৱালী মন্দিৰখন মই প্ৰথমবাৰ আহিছো আজি ইমান ভাল লাগিছে বাপৰে বাপ ধুনীয়া ধুনীয়া তেনেকে বেৰত আৰ্ট কৰি থৈছে মূৰ্তি হিচাপে ইয়াত সজাই থোৱা হৈছে সকলোখিনি দৃশ্য বহুত আকৰ্ষণীয় দৃশ্য সঁচাকে চাই থাকিবলৈ মন যায় কি কি দৃশ্য ইয়াত বনোৱা হৈছে সকলোখিনি ইমান আটক ধুনীয়াকে বনাইছে বা হনুমান nó lên như thế, cái chỗ nào này hả? Ada makanan melu ya pun tak. Tak. ইয়াত মন্দিৰত সকলো ল'ৰা ছোৱালীয়ে সেৱা কৰাত ব্যস্ত আৰু ফটো মৰাত ব্যস্ত স্মৃতি স্বৰূপে থাকিব ইয়াত সকলোৱে আহি ফটো মাৰিছে আৰু ইয়াত তেনেকে ইয়াত পূজা কৰি থাকে এটো হল লিখাৱালী মন্দিৰ আৰু ইয়াত কি কি আছে আমি সকলো দেখুৱাই আছো মন্দিৰৰ ওপৰত জোতা চেণ্ডেল পিন্ধি যাব নোৱাৰে গতিকে ইয়াত সকলোৱে খুলি কিনি পূজা কৰি আকৌ ওলাই আহে ইমান ধুনীয়া লাগিছে বাপৰে বাপ আমাৰ সন্মানীয় CRC ছাৰৰ লগত আমি খোজকাঢ়ি একদম হাইৰাণ হৈছো ছাৰ
এতিয়া আমি কলৈ যাব ছাৰ ৰুক্মিণী চাবলৈ যাম ৰুক্মিণী মানে ইয়াত কিমানটা মন্দিৰ আছে জানো মজা দিছে কেমেৰা আৰু কি আছে নাজানো আমি নতুন মানুহে নহয় ইয়াত দুটা আছে ৰুক্মিণী আৰু এইটো মালিনী ৰুক্মিণী আৰু উদয়পুৰ পাব নেকি ইয়াতে বাপৰে বা ধুনীয়া লাগিছে দেই কিন্তু মজা লাগিছে এতিয়া দুখো লাগিছে এয়া আমাৰ ছাৰ প্ৰেচিডেণ্ট আৰু ছাৰ সকলো আহিছে বাহ ইমান কষ্টৰে খোজ কাঢ়িবলগীয়া হৈছে দৌৰিব নালাগে নিজে যিমান পাৰো খোজ কাঢ় আমি স্বৰ্গত উঠা যেন লাগিছে দেই মিছাতো আচ্ছা কোনটো স্কুলৰ এইবিলাক কোনটো স্কুলৰ পৰা আহিছে পাক্কাই চাপৰি স্কুলৰ পৰা ঠিক আছে বাৰু ছাৰ ভালে আছে ন ভিডিঅ' কলিং ঠিক আছে খোজকাঢ়ি একদম ফুলাজন বৰ্ডাৰে মিছ কৰ হয় বাপৰে বাহ ধুনীয়া ঠাই বাপৰে বা ইমান পাহাৰৰ ওপৰতে ইমান ধুনীয়া পৰিৱেশ দেখা পাইছো সকলো জোচ বাইদেউ জোচ বেচিছে বাপৰে বা এয়াই নেকি ৰুক্মিণী থান বাপৰে বা নিজৰ গাঁওখনকে পাহৰি পেলাইছো দেই ছাৰ আহিলে মা ৰুক্মিণী মন্দিৰ আমাৰ ৰুক্মিণী গাঁৱৰ মন্দিৰটো আছেগে ন ইয়াতে আছেগে ৰুক্মিণী মন্দিৰখন দেখি নিজৰ গাঁওখনকে পাহৰি পেলাইছো এতিয়া নিজৰ গাঁওখন পাওঁ যেন লাগিছে বাহ আটাইতকৈ ওখ ঠাই বুলি ইয়াত জানিব পাৰি গতিকে ৰুক্মিণী মন্দিৰ পৰা আমি এই পাহাৰৰ তললৈকে আমি দৃশ্যটো চাওঁ আহক ফটো মৰাত ব্যস্ত ভাইটিসকল শিকিছে বাৰু শিকিব লাগে ফটো মৰাটো শিকিব লাগে পঢ়াটো শিকিব লাগে আৰু ভ্ৰমণ সকলোখিনি এতিয়া কি ইয়াত কি কৰি আছে বাৰু সকলোৱে চাই লওঁ বা ভাল লাগিছে ন এয়া আমাৰ গণিত ছাৰ বাপৰে বা ধুনীয়া লাগিছে দেই হয় এতিয়া আমাৰ এই ছাত্ৰ ছাত্ৰীসকল বহুত আনন্দ লাগিছে ৰুক্মিণী এই মন্দিৰখন চাই আচ্ছা এয়া ছাত্ৰ ছাত্ৰীসকল এইটো কি মন্দিৰ বুলি চাবলৈ আহিছে বাৰু কোৱা কেনে লাগিছে বাৰু পৰিৱেশটো ভাল লাগিছে আৰু বা সঁচাকে ভাল লাগিছে এইটো আমাৰ সেই গণিত ছাৰ গতিকে ছাৰ ভালে আছে ন আমি এই ৰুক্মিণী মন্দিৰ আৰু লিখাবালি চাওঁ সকলোখিনি চালো আৰু ইয়াৰ পৰা কোনটো মন্দিৰ চাবলৈ যাব বাৰু এই ল'ৰা ছোৱালীবিলাকক ইয়াৰ পৰা আমি ওচৰত যিমানখন মন্দিৰ আছে গোটেইকেইটাকে চোৱাম আৰু ল'ৰা ছোৱালীবিলাক হয় নামকেইটা নাজানো কি কি মন্দিৰ আছে আৰু ল'ৰা ছোৱালীবিলাকৰ অৱস্থা ভালে আছে ন ভালে আছে ধন্যবাদ
সকলোৱে ভালে থাকক আৰু যেনেকে ঘৰৰ পৰা ওলাইছিলে ঠিক তেনেকে আহিব লাগে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি দিছো ভালে কুশলে আহি পাব লাগে আৰু আমাৰ এয়া হিন্দী ছাৰ উপস্থিত আছে গতিকে সকলোখিনি দেখুৱালো এতিয়া আমি ৰুক্মিণী মন্দিৰখন চাই তললৈ নামি আহিছো আৰু আমি বেলেগ ঠাইলৈ যাম এতিয়া সকলো ল'ৰা ছোৱালী এতিয়া ওলাই আহিছে বাইদেউ লৈ লওক বমি কৰি থকাটো কোন আছিলে নিজে বুলি এতিয়া আকৌ লিখাবালি মন্দিৰ পালো এতিয়া আমি ওলাই আহিছো ৰুক্মিণী মন্দিৰ চাই লিখাবালি মন্দিৰ চাই কিনি এতিয়া ওলাই আহিছো আমাৰ বাছ ষ্টেণ্ডত আমাৰ সকলো বাছবিলাক ষ্টেণ্ড কৰি থৈছো আমাৰ প্ৰস্থান হৈ থকা জেগাত ৱালত কেনেকে সজাই থৈছে সকলোখিনি ইয়াত শ্ৰীকৃষ্ণৰ বস্ত্ৰ হৰণৰ এটা দৃশ্য আৰু ইয়াত বকাসুৰত কালিয়দমা যদিচুৰ আৰু এইফালে পুতনা বট আৰু ইয়াত নন্দলোক দৃশ্য আৰু ইয়াত গ্ৰীষ্ম এতিয়া আমি ওলাই আহিছো লিখাবালি আৰু ৰুক্মিণী মন্দিৰ চালো এতিয়া আমি ওলাই গৈ আছো বা বহুত ভাল লাগিলে দেই এতিয়া এই লিখাবালিতে মেলাও পাতিব গৈছে গতিকে কোনখিনিত কেতিয়া মেলা পাতিব সকলোখিনি মই স্থান দেখুৱাই আছো গতিকে ইয়াতে দাদা এইটো কিহৰ কাৰণে বনাইছে এইটো মেলা কেইদিন হ'ব 10 দিন কেতিয়াৰ পৰা হ'ব এইটো 8 তাৰিখৰ পৰা 10 দিন 12 হ'ব গেটখন ন অপেনিং হ'ব বাৰু ইয়াতে মেলা হ'ব গতিকে সকলোখিনি আগতীয়াকৈ চাই লওক জানুৱাৰী 8 তাৰিখৰ পৰা আৰম্ভ হ'ব 10 দিনীয়াকৈ কৰিব বুলি গম পাইছো সকলোখিনি ইয়াত মেলা হ'ব মেলা পেণ্ডেল